Hi guys, মই চিন্তু আকৌ এবাৰ পোনপটীয়াকৈ আপোনালোকৰ মাজলৈ মই নতুন 5টা ফেক্টৰ সৈতে। ফেক্ট নাম্বাৰ 1, ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ বিচ। ভাৰতৰ সকলোতকৈ দীঘল বিচ আছে জানেনে? ভূপেন হাজৰিকা সেতু অসম আৰু অৰুণাচল প্ৰদেশৰ লগত জড়িত আছে। ইয়াৰ দীৰ্ঘ হৈছে 9.15 কিলোমিটাৰ। ফেক্ট নাম্বাৰ 2, এছিয়াছ অল্ডেষ্ট অইল ফিল্ড। এছিয়াৰ সকলোতকৈ পুৰণা তেল ক্ষেত্ৰ হৈছে পৃথিৱীৰ দ্বিতীয় সকলোতকৈ পুৰণা তেল ক্ষেত্ৰ আৰু এছিয়া মহাদেশৰ সকলোতকৈ পুৰণা তেল ক্ষেত্ৰ ডিগবৈত অৱস্থিত আৰু ই অসমতে আছে। ফেক্ট নাম্বাৰ 3, পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰু সৰু নদীদ্বীপটো আমাৰ অসমতেই আছে আৰু ইয়াৰ নাম মাজুলী আৰু উমানন্দ আৰু ই ব্ৰহ্মপুত্ৰৰ মাজভাগত অৱস্থিত। ফেক্ট নাম্বাৰ 4, চিল্ক আৰু গোল্ডেন মুগা চিল্কৰ বিষয়ে আপোনালোকে জানেনে? যদি নাজানে এই ভিডিঅ'টো চাওক। অসমখন হৈছে এনেকুৱা এখন ৰাজ্য চিল্ক আৰু গোল্ডেন মুগা চিল্কৰ বাবে অসমখন বিখ্যাত আৰু ইয়াক উৎপাদন কৰা হয় শুৱালকুছিত। ফেক্ট নাম্বাৰ 5, দ্য ইউটিভ ভিলেজ। কি ভিলেজ এখন? বলক চাওক। মৰিগাঁও জিলাত থকা এখন নিদ্ৰাহীন চহৰ যাৰ নাম হৈছে মায়ং। তাত আপুনি দেখিবলৈ পাব আজিৰ দিনতো যাদুবিদ্যা, কলা যাদু, মহামায়া আৰু এইবোৰৰ কাৰণেই মায়ং চহৰখন আজিও বিখ্যাত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোক এইবোৰ এনেকৈ চাই থাকিব বিচাৰে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেলটো অন কৰি ল'ব।